বৰপেটাৰ ফিঙুৱা বিলত চলিছে কুদ্দুছ বাহিনীৰ দাদাগিৰি। ফিঙুৱা বিলৰ আশে পাশে খাল আৰু পুখুৰীত বিষাক্ত দ্ৰব্য নিক্ষেপ দাদাগিৰি বাহিনীটোৰ। নিকটতম খালত বিষ মিহলাই মাধমাৰ ক্ষুদ্ৰ মৎস্য পালকক। বিষাক্ত দ্ৰব্যৰে মাছ নিধনযজ্ঞৰ ফন্দি এই দাদাগিৰি বাহিনীটোৰ। চক্ৰটোৱে বিল খালত বিষাক্ত দ্ৰব্য মিহলাই পানী প্ৰদূষিত কৰাৰ অভিযোগ। ক্ষুদ্ৰ মৎস্য পালকৰ পেটত গৌৰ সদোৱাৰ অভিযোগ বিল ডাকতাৰ বিৰুদ্ধে। বৰপেটাৰ ফিঙুৱা বিলত এই দাদাগিৰি চলিছে কুদ্দুছ জালাল বাহিনীৰ। বৰপেটাৰ ফিঙুৱা বিলত কেইবা বছৰ ধৰি চলিছে কুদ্দুছ বাহিনীৰ এই দপদপনি। ঊৰ্ধ্বতম কৰ্তৃপক্ষক মেনেজাৰে কেইবাটাও অনিয়ম সংঘটিত কৰাৰ অভিযোগ এই বাহিনীটোৰ বিৰুদ্ধে। খালত বিষাক্ত দ্ৰব্য মিহলাই মাছবোৰ বিললৈ নিয়ে এই চক্ৰটোৱে। ঘটনা সন্দৰ্ভত বৰপেটা আৰক্ষী থানাত গোচৰ ৰুজু। এতিয়ালৈকে আৰক্ষীয়ে কোনো ধৰণৰ বিহিত ব্যৱস্থা নলোৱাৰ অভিযোগ উত্থাপিত হৈছে। ইফালে চাফা আৰু ইফালে ঘোলা। এইটো বিলৈৰা কৈছে, অন্দিনা বিলৈৰা ইয়াতে থাকে, আজি ইয়াতে নাই। তাৰমানে প্ৰত্যেক বছৰ আহোন এনেকৈ বিলটো ডাকি লয় আৰু এই বিলত আহোন মানে দাদাগিৰি হিচাপে মাছ মাৰি থাকে। আৰু ফিঙুৱা বিলটোৰ নাম। তাৰপিছত এই বিলৰ আশে-পাশে যিখিনি খাল আছে প্ৰত্যেক খালত আহোন প্ৰত্যেক বছৰে বিষাক্ত বস্তু দি মাছবিলাক তুলি লৈ যায়, কিছুমান মাৰিও পেলায়। কোনে একো ক'ব নোৱাৰে নেকি তেওঁলোকক? নাই, কোনে একো ক'ব নোৱাৰে। কিয় ক'ব নোৱাৰে? তেওঁৰ হেৰি দাদাগিৰিটো বেছি। তেওঁলোক কোনে কোনে? জামাল আৰু কুদ্দুছ। মানে আশে পাশে বিলৰ আশে পাশে যিমান খাল পুখুৰী আছে ক'ত মাছ থাকিব নিদিয়ে? থাকিব নিদিয়ে। বিষাক্ত প্ৰয়োজন দি ওচৰত যিখিনি খাল আছে, সৰু সুৰা খাল আছে, চব খালতে আহোন বিষাক্ত বস্তু দি মাছ তুলি লৈ যায়, নহ'লে মাৰি পেলায়। পানীৰ কালাৰটো চাওক কেনে পৰি আছে, ইটাৰ নিচিনা হৈ আছে পানীৰ কালাৰটো। যোৱাকালিও ভাল আছিল কালাৰবিলাক। আজি পুৱাই উঠি চাওঁ যে খালৰ পানীৰ কালাৰটো বেলেগ হৈ আছে। তাৰপিছত কি কৰে, আমাৰ এই খালবিলাকত এনেকুৱা বিষাক্ত প্ৰয়োজন দি আহোন আমাৰ খালৰ পৰা মাছ তুলি লৈ যায়। আমি খাল ভালকৈ মাৰিব নোৱাৰোঁ আৰু ইয়াতে কিছুমান মাছ আমি পুহিও থাকোঁ। প্ৰত্যেক বছৰ আহোন এনেকৈ আমাৰ ক্ষতি কৰি আছে। গতিকে ইয়াত বিহিত ব্যৱস্থা আমাৰ লাগে। মানে আপোনালোকৰ ওপৰত তেওঁলোকে মানে অন্যায় কৰি আছে নেকি? অন্যায় কৰি আছে, বছৰ অন্যায় কৰি আছে। প্ৰত্যেক বছৰে এনেকৈ অন্যায় কৰি আছে। যোৱাবাৰো এনেকৈ কৰিছে। এনেকৈ তাৰমানে বিষাক্ত দ্ৰব্য মিহলাই পানীত আৰু মাছবোৰ মানে হয় মাৰি পেলাই এই বিষ দিছে। পাঁচটা পুখুৰী। আৰু আপোনালোকে কিমানটা দিছে? মই 50,000 টকা বিক্ৰী কৰিছোঁ। এতিয়া 5টা খালত এনেকৈ হৈ আছে। সেইবাৰে কাজিয়া হৈছে। কাজিয়া হোৱাৰ কাৰণে তেতিয়া আমাৰ পাগাৰত নিচিনাই বিল আছে, বিলৰ লগতে আমাৰ পাগাৰটো আছে। এই পাগাৰটো খালত আপোনাৰ মেটাং আছে, মেটাঙৰ তলত মৰি আছে মাছ। এতিয়াতো মাছ এটাও নাই, এটাও মাছো নাই, গোটাইখিনি ওলাই গৈছে। যোৱাকালি আছে, এতিয়া ওই যে পুখুৰীত আছে মানুহ, ওই যে বিলত মানুহ আছে পহৰী। এথান আর কি কম আপনার কাছে কইলো। এটা কিমান বিঘাৰ পুখুৰী? এটা 1 বিঘামান। এটা 1.5 বিঘা 2 বিঘা মান আছে। এই পাগারে বীজ দিছে জামালে, তাদের আর নাম কি কুদ্দুছ আলী। আমার পাগারে মেটানের তলে মাছ মরি রয়েছে, আর 2টা ভাসি উঠছে। বছর 40,000 50,000 টাকা করে বিক্রি করু। আমি দুঃখীয়া মানুষ। বিজা মাছটো ওলাই নিয়ে গেছে আর কত মরি গেছে। বিষটো কোনে দিছে? জামালে আর তেওঁলোক কোনে আছে? আর কুদ্দুছে।